ভয় আৰু লাজ এতিয়াৰ পৰা বাদ দিয়া। মাহে 10,000 টকা ইনকম কৰিও এজনী ছোৱালীয়ে নিজৰ জীৱন সলনি কৰি দিব পাৰি। ছোৱালী বুলি ভাবি আৰু আজিৰ পৰা নিজৰ সপোনবোৰ দমাই নাৰাখিবা। মই অসমীয়া ছোৱালীবিলাকক পেট্ৰল পাম্প, চিনেমা হল, ৰেষ্টুৰেণ্ট আদি সকলোবিলাকতে কাম কৰা দেখিছোঁ। তুমি কাক ভৰসা কৰি বহি আছা? এটা জেনুইন ইনকমৰ পথ বাছি লোৱা। সঁচা কথা ক'বলৈ গ'লে ছোৱালীবিলাকৰ ষ্ট্ৰাগলটো ডাবল। তেওঁলোকৰ কেৰিয়াৰৰ কথা আহি পৰে, ফেমিলি এক্সপেক্টেশ্যনৰ কথা আহি পৰে, বিয়াৰ প্ৰেছাৰৰ কথা আহি পৰে, ফাইনেন্সিয়েল ডিপেণ্ডেঞ্চিৰ কথা আহি পৰে। কিন্তু ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'লে এই কথাবোৰত আৰু ভয় নাই। তুমি যিমান টকাই ইনকম নকৰা, ভালকৈ মেনেজ কৰিলে, ডিচিপ্লিনভাৱে ইউজ কৰিলে আৰু ছেভ কৰি ইনভেষ্ট কৰিলে ফিউচাৰত সেই টকাই তোমাক শক্তি দিব আৰু সাহস দিব। এনেই নিজকে সাহসী ছোৱালী বুলি কৈ আনে ক'লে ভাল লাগি লাভ নাই। ফাইনেন্সিয়েলি ষ্ট্ৰং হ'লেহে বিপদৰ সময়ত সাহস পাবা আৰু এটা ভাল ডিচিশ্যন ল'বলৈ সময় পাবা। মনত ৰাখিবা, চিটুৱেশ্যন সদায় একেই নাথাকে। কেতিয়াবা নিজৰ প্ৰব্লেম হ'ব, ফেমিলি প্ৰব্লেম হ'ব, কেতিয়াবা ইমাৰ্জেঞ্চি চিটুৱেশ্যন আহিব। এনিথিং কেন হেপেন। সেয়েহে কৈছোঁ, বহি নাথাকিবা। 10-12,000 টকা ইনকম কৰোঁ বুলি লাভ নকৰিবা। ষ্ট্ৰং ওমেন মানে প্ৰিপেয়াৰ্ড ওমেন। নিজক প্ৰিপেয়াৰ কৰা ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ কাৰণে, লাইফ চেঞ্জ কৰিবলৈ চেল্ফ ডিচিশ্যন লোৱা আৰু এই প্ৰিপেৰেশ্যন 10-12,000 টকায়ো আৰম্ভ কৰিব পাৰি। ছোৱালী হ'লেও যে মানি মেনেজমেণ্টত উইক হ'বা তেনে কোনো কথা নাই। এনেই নিজৰ মগজুত এইবিলাক ভৰাই নল'বা। মই বহুত অসমীয়া ছোৱালী ইনকম ঠিকেই কৰে কিন্তু ছেভিংছ নাই। ইনভেষ্টমেণ্টৰ কথা ক'লে ভয় খায় বা ক'লেও তেওঁলোকে লাজ পায় বা বেয়া পায়। টকাৰ ওপৰত লোৱা ডিচিশ্যন আনৰ ওপৰত এৰি দিয়ে। এইবিলাক কথা আজিৰ পৰা আৰু বাদ দিয়া আৰু নিজকে কোৱা, মই এজনী সচেতন আত্মনিৰ্ভৰশীল নাৰী হ'ম। টকাক কণ্ট্ৰল কৰিবলৈ লোৱা। মানি কণ্ট্ৰল মানে ছেল্ফ ৰেচপেক্ট। আজিৰ পৰা ছেভিংছ বুলি ক'লে বুজি ল'বা ভৱিষ্যতলৈ নিজকে কেয়াৰ লৈছা। ছেভিংছ বিপমালি নহয়। যদি ছেভিংছ কৰিছোঁ বুলি ক'বলৈ তোমাৰ লাজ লাগে তেন্তে ক'বা, মই ছেভিংছ কৰিবলৈ শিকি আছোঁ। এই বাক্যশাৰীয়ে তোমাক কনফিডেঞ্চ দিব আৰু লাইফ চেঞ্জ কৰাত সহায় কৰিব। গতিকে আজিৰ পৰাই ইনকম কৰিবলৈ লোৱা আৰু ইনকমৰ 20% ছেভ কৰিবলৈ পিছ পৰি নাথাকিবা। এই 20%ৰ ইনভেষ্টমেণ্টটো 3টা ভাগত ভাগ কৰি লোৱা। তাৰে এভাগ মাহে মাহে FD কৰিবলৈ লোৱা। ইমাৰ্জেঞ্চি চিটুৱেশ্যনত সহায় হ'ব আৰু বাকী টকা মিউচুৱেল ফাণ্ড, গ'ল্ড আদিত ইনভেষ্ট কৰা। গ'ল্ড ETF আদি নাজানা যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। মই এই সকলোবিলাক কথা তোমালোকক শিকাই দিম। এতিয়া গেম চেঞ্জ হৈছে, সময় আৰু আগৰ দৰে হৈ থকা নাই। এই টপিকবোৰ এতিয়া আৰু ল'ৰাৰ বুলি নকবা, স্মাৰ্ট ওমেনৰ দৰে কাম কৰা। ভাবি চোৱাচোন, তুমি সদায় বিচাৰি থকা লাইফটো কেনেকুৱা হ'ব? উইদাউট আস্কিং পাৰ্মিশ্যন, উইদাউট ফাইনেন্সিয়েল ফিয়াৰ। এনেকুৱা এটা লাইফ পাবলৈ হ'লে তুমি ডিচিপ্লিন হ'ব লাগিব। নট কাম বাই লাক। বিং বিউটিফুল ইজ এ বোনাছ, বাট বিং ফাইনেন্সিয়েলি ষ্ট্ৰং ইজ এ নেচেচিটি। গতিকে আজিয়ে কোৱা, মই এজনী ষ্ট্ৰং ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট ওমেন হ'ম। নিজৰ এটিটিউড চেঞ্জ কৰা।